নমস্কাৰ, মই উৰ্মি পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই মাছৰ নতুন এটা ৰেচিপি দেখুৱাব ওলাইছোঁ। আজি মই মাছ বনাম, এয়া বেঙেনা পোৰাৰে মাছৰ জোল বনাম। বেঙেনাৰেতো মাছৰ জোল বিভিন্ন ধৰণে বনাব পাৰে, কিন্তু মই আজি বনাম বেঙেনা এই দুটা ডাঙৰ ডাঙৰ বেঙেনা লৈছোঁ। এই দুটা মই ফাৰ্ষ্টতে পুৰি ল'ম। এয়া দেখা পাইছে, মই ডাঙৰ ডাঙৰ দুটা বেঙেনা লৈছোঁ। আমি যেনেকৈ নৰ্মেল বেঙেনা পুৰোঁ, বেঙেনা পিটিকা যে কৰোঁ পুৰি পেলাই, তেনেকৈ কৰিব লাগিব। আৰু কেনেদৰে কি কি বস্তু আমাক প্ৰয়োজন হ'ব মই বনাই থাকোঁতে আপোনালোকক দেখুৱাম। সেইকাৰণে আপোনালোকে অলপো ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব কেনেকৈ বনাইছোঁ ৰেচিপিটো। এয়া মই ডাঙৰ ডাঙৰ মাছৰ পিচ লৈছোঁ। এইখিনি এতিয়া মই ভাজি ল'ম। মাছটো ভাজি থকা সময়ত মই বেঙেনাটো এনেদৰে সৰু সৰু ফুটা কৰি ল'ম। যেনেদৰে আমি বেঙেনা পিটিকা কৰোঁ, বেঙেনা পোৰা খাওঁ, ঠিক এনেদৰে ফুটা কৰি ল'ব মাজেৰে, তেতিয়া ভালদৰে সিজিব। এয়া মই দুটা বেঙেনাতে চুৰিখনেৰে সৰু সৰু এনেদৰে ফুটা কৰি লৈছোঁ। দেখা পাইছে, এয়া ঠিক এনেদৰে ফুটা কৰি ল'ব। আপোনালোকে যিকোনো বেঙেনা ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে দীঘল ডাঙৰ বেঙেনাটো ব্যৱহাৰ কৰিছোঁ। মোৰ মাছ ভজা হৈ গ'ল। মই এনেদৰে দুটা বেঙেনাই পুৰি ল'ম। এটা বেঙেনা মই পুৰি ল'লোঁ। এতিয়া মই আনটো বেঙেনাও এনেদৰে পুৰি ল'ম। এয়া চাওক, মই দুটা বেঙেনা ভালদৰে পুৰি ল'লোঁ। এতিয়া মই অলপ ঠাণ্ডা হ'ব দিম, তাৰপিছত বাকলিখিনি এৰুৱাই দিম। এয়া মই বেঙেনা বাকলি গুচাই ল'লোঁ। এতিয়া মই এইখিনি পিটিকিম। এয়া চাওক, এইটো খুব বেছি মছলা পাতি ব্যৱহাৰ নকৰোঁ, খুব ইজি হয়, চিম্পুল হয়, খায়ো ভাল লাগে। স্মকি মাছৰ তৰকাৰীখন যেতিয়া স্মকি ফ্লেভাৰ এটা আহে, খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এবাৰ বনাই চাব, ভাল পায় বেয়া পায় এবাৰ কমেণ্ট কৰি জনাব মোক কেনেকুৱা পাইছে আপোনালোকে। খুব সোনকালেও হয়, বেছি সময় নালাগে। এতিয়া আমি এইখিনি ভালদৰে পিটিকি ল'ম। মই মাছ ভজা তেলতে ইয়াতে চম্ভাৰটো দিম। এতিয়া মই অকণমান ফোৰণ দিছোঁ। এইখিনি ভালদৰে ফুটিব দিব। লগতে মই এটা শুকান জলকীয়া লৈছোঁ, দুভাগ কৰি লৈছোঁ। এইখিনি অলপ সময় ভাজিম, ৰংচোৱা যেতিয়ালৈ নপৰে। এতিয়া মই এইখিনি পিঁয়াজ দি দিম। জুইৰ ফ্লেমটো মিডিয়াম কৰি দিব বা কমাই দিব, চিমত দি দিব। নাইবা পিঁয়াজখিনি পটককৈ ডিপ ফ্ৰাই হৈ যাব পাৰে। পিঁয়াজখিনি অলপমান গল্ডেন কালাৰ হৈছে। এইখিনিতে আমি বেঙেনা পিটিকাখিনি দি দিম। এতিয়া এইখিনি ভালদৰে ভাজিব লাগিব। এইখিনি এতিয়া ভালদৰে ভাজিব লাগিব। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দিম। একেবাৰে বেছিকৈ দি নিদিব, পিছত পানী দিয়াৰ পিছত কমকৈ দিব। যদি কম পিছত অলপমান টেষ্ট কৰি চাব, যদি কম পায় পুনৰ দি দিব। আৰু অকণমান হালধি দিম। আপোনালোকে যদি জ্বলা বেছিকৈ দিব বিচাৰে, বেছিকৈ খাব বিচাৰে, তেনেহ'লে অলপ
জ্বলাৰ পৰিমাণটো বঢ়াই দিব। এতিয়া এইখিনি অলপ সময় 2 মিনিট সময় ভাজিব লাগিব। বেছি টাইম নালাগে কাৰণ এইখিনিতো সিজি আছেই, বেঙেনাখিনিতো কৰি লৈছোঁৱেই, অলপ 2 মিনিট সময় ভাজিলে হ'ব। মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ গৰম পানী এড কৰি দিম। পানীৰ পৰিমাণটো আপোনালোকৰ হিচাপত ৰাখিব, কিমান ৰাখিব। এয়া মোৰ পানীখিনি ভালদৰে উতলিছে। এতিয়া মই মাছখিনি দি দিম এইখিনি আৰু ভালদৰে উতলিব দিম। এইখিনিতে মই এটা কেঁচা জলকীয়া মাজেৰে কাট কৰি দিছোঁ, এনেদৰে কেঁচা জলকীয়াটো দি দিছোঁ। আপোনালোকে জ্বলা বেছি খালে জ্বলা বেছিকৈ দিব পাৰে। এইখিনি আৰু অলপ সময় উতলিব লাগিব। কেতিয়াবা কম সময়ত আলহী অতিথি আহিব, আপোনালোকে এই ৰেচিপিটো বনাই খুৱাব পাৰে। খাবলৈ খুবেই ভাল লাগে। এবাৰ ট্ৰাই কৰি চাব আপোনালোকে। এয়া মোৰ হৈ গ'ল। মই পানী ইমানখিনিয়ে ৰাখিম, আপোনালোকে আপোনালোকৰ হিচাপত ৰাখিব। এতিয়া মই লাষ্টত দিম ফ্ৰেছ ধনিয়া। ফ্ৰেছ ধনিয়া পাত ব্যৱহাৰ কৰিছোঁ আৰু গেছটো অফ কৰি দিম। আপোনালোকে পাৰিলে ফ্ৰেছ ধনিয়াটোৱে ব্যৱহাৰ কৰিব, গুড়িটো নকৰিব। কাৰণ মই ইয়াতে বিশেষ মছলা ব্যৱহাৰ কৰা নাই, গমেই পাইছে। একো মছলা ব্যৱহাৰ কৰা নাই, কেৱল পিঁয়াজ, শুকান জলকীয়া, ৰং আৰু লাষ্টত এই ফ্ৰেছ ধনিয়াটো দিছোঁ। এয়া হৈ গ'ল। খাবলৈ খুব টেষ্টি লাগে। এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব কেনে পালে। আৰু এইখিনি এতিয়া আমি এটা বাতিত উলিয়াই ল'ম। মোৰ ৰেডি হৈ গ'ল, এই বাতিত উলিয়াই ল'লোঁ। খাবলৈ খুব বেছি টেষ্টি লাগে, এটা স্মকি ফ্লেভাৰ আহে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, তেতিয়া গম পাব কেনেকুৱা লাগে। আৰু মোৰ ভিডিঅ'টো যদি এইখিনিতে ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে পিছলৈ যদি কিবা ভিডিঅ' দিওঁ আপোনালোকে যাতে সোনকালে ন'টিফিকেশ্যনটো পাই যায়। আজিলৈ আহোঁ, ধন্যবাদ।